মই আজি আপোনালোকক ধা বোল কেনেকৈ বজোৱা হয় মই দেখুৱাই দিছোঁ। ধা বোলটো বা ধা বানি কেনেকুৱা ধৰণে বজোৱা যায়। আমি আগত কৈছিলোঁ তা বা না, তা না আৰু গ বা ঘ, এই না আৰু গ লগ কৰি ধা হয়। ধা গ এই দুয়োটা বানি লগ কৰিলে ধা হ'ব। ধা ঠিক আছে। না আৰু গ ইয়াক যদি আমি একেলগে বজাওঁ ধা হ'ল ধা, না আৰু গ ধা বা ধা ঠিক আছে। ধা ইয়াৰ পিছৰ বলখিনি মই কৈছোঁ ধা তেৰে কেতে তাক 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 এই বাণীটো ধা তেৰে কেতে তাক ধা আপোনালোকে বজাওঁতে এবাৰ এই তিনিটা আঙুলিৰে বজাব আৰু এবাৰ এইটোৰে বজাব। ধা ধা তেৰে কেটে তাকো তা তেৰে কেটে তাকো 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 হ'ল ধা তেৰে কেটে তাকো তা তেৰে কেটে তাকো ধা তেৰে কেটে তাকো ধা তেৰে কেটে তাকো তা তেৰে কেটে তাকো এনেধৰণে। আৰু ইয়াৰ পিছৰ নম্বৰটো মই কৈছোঁ ধা তেৰে কেটে তাকো তেৰে কেটে ঠিক আছে। আগত আমি বাকী বলখিনি পাইছোৱেই ধা তেৰে কেটে তাকো তেৰে কেটে তা তেৰে কেটে তাকো তেৰে কেটে ধা তেৰে কেটে তাকো তেৰে কেটে তা তাকো তেৰে কেটে ধা তেৰে কেটে তাকো তেৰে কেটে তা তেৰে কেটে তাকো তেৰে কেটে ধা তাকো তেৰে কেটে তা তেৰে কেটে তাকো তেৰে কেটে ধা তেৰে কেটে তা তেৰে কেটে তাকো তেৰে কেটে তা তেৰে কেটে তাকো তেৰে কেটে ধা ঠিক আছে। ধা তেৰে কেটে তাকো তেৰে কেটে তা তেৰে কেটে তাকো তেৰে কেটে। নমস্কাৰ। এনেদৰে আপোনালোকে বজাবলৈ অভ্যাস কৰিব, নিশ্চয় আপোনালোকে এদিন ভালদৰে বজাব পাৰিব।